আজি এটা বেলেগ বস্তু বনাবলৈ গৈ আছোঁ। প্ৰথমতে এনেকুৱা বাঁহ লাগিব, এনেকুৱাকৈ কাটি ল'ব, এনেকুৱাকৈ কাটি ল'ব। তাৰপিছত এনেকুৱা জোতাৰ লেচি হ'লে হ'ল। তাৰপাছত ইয়াৰ যিটো আছে তাত চাৰিফাল কৰিব লাগিব। চাৰিফাল হৈ গ'ল, দেখিবলৈ পাইছে চাৰিফাল হৈ গ'ল। তাৰপাছত এই বাঁহৰ আছে, বাঁহৰ টুকুৰা থাকে, এনেদৰে কাটিব লাগিব, এইবোৰ কাটিব লাগিব। তাৰপাছত আৰু একফাল কৰিব লাগিব। তাৰপাছত এনেকৈ ভাঁজ কৰি দিব, আকৌ এই পাতটো এনেকৈ ভাঁজ কৰি দিব। ভাঁজ কৰি দিয়াৰ পাছত কি কৰিব লাগে কৈ আছোঁ। ভাঁজ কৰি দিয়াৰ পাছত ইয়াৰ ভিতৰত যি চাৰিফাল হৈছিল, সমানকৈ যিডাল আছে তাত এনেকৈ ল'ব। আকৌ অলপ ফালিব লাগিব, নহ'লে নহ'ব। এইভাগেও ফালিব লাগিব অলপ, এইবিলাকতো হ'বই লাগিব। তাৰপাছত ইয়াত এনেকৈ সোমাই দিব। এইটো এনেদৰে হৈ গ'ল। তাৰপাছত এই পাত আছে না, এই পাতো ইয়াত এনেদৰে সোমাই দিব। এইখন এনেকৈ ল'ব, হৈ গ'ল, মেইন কাম হৈ গ'ল। ইয়াত দেখিবলৈ পাইছে এইডাল তীৰ হৈ গ'ল। তাৰপাছত কটাৰীৰে মই ইয়াত আগতে খুঁটো কাটি লৈছোঁ, এনেদৰে কাটি ল'ব। তীৰডালৰ পৰা এইখিনি মান দূৰত্বত ইয়াত কাটি ল'ব। তাৰপাছত এই ৰছীডাল ইয়াত কাটি দি ল'ব। কাটি দিয়াৰ পাছত ইয়াত এনেকৈ ল'ব, এনেকৈ দিব। ইয়াত থাকিব লাগিব। ইয়াত এনেকৈ ফাকটোত সোমাই দিব। তাৰপাছত ইয়াত এনেকৈ দিব যেন থাকি যায়। তাৰপাছত এনেকৈ ল'ব, আঙুলিত 2, 5, 3, 5 দি লৈ ল'ব। তাৰপাছত এনেকৈ ধৰিব। তাৰপাছত কেনেকৈ যাব এইডাল দেখাই আছোঁ। চাওক, ইয়াত আহি পৰি ৰৈছে। So thank you for watching.